নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ' স্বাগত জনাইছোঁ। আজি ৰাতিপুৱাই কলবাৰীখনলৈ আহিলোঁ। এখন আমাৰ কলবাৰী নহয়, আমাৰ বৰ্তাহঁতৰ দাদাহঁতৰ কলবাৰী। ইমান ধুনীয়াকৈ কলবাৰীখন লগা আছে দেখিছেনে? চব মালভোগ কল আৰু জাহাজী কলে ইয়াত প্ৰায়ভাগ লগাই থোৱা আছে। এতিয়া হ'ব প্ৰায় 3 বিঘামানেই হ'বগৈ মাটি। দেখিছেনে ইমান ধুনীয়াকৈ কলবাৰীবোৰ এনেদৰে লগাই থোৱা আছে। লাইন লাইনকৈ মাজে মাজে তামোল আছে। তামোলত আকৌ পাণ গছো এনেদৰে ৰুই থোৱা হৈছে। এতিয়া মানে কি হৈ যায়, ঠাণ্ডাকালি পৰিলে ঠাণ্ডাকালি কল খুব কম লাগে যে, সেইকাৰণে গছবোৰ বৰ কল নাই। কিন্তু গৰম কালি আহি যোৱাৰ লগে লগে গোটেই গছবোৰ ফুল হৈ থাকে। তেওঁ প্ৰায়ভাগ লাগিয়ে আছে, নলগা নহয়। সেইবোৰ কল এনেকৈ লাগিয়ে আছে। এইফালেও জাহাজী কলবোৰ প্ৰায় এনেকৈ লাগি আছে। কিন্তু কি হৈ যায়, মালভোগ কলবোৰ এতিয়া ঠাণ্ডাকালি ফাফৰে ধৰি যায়। ফাফৰে ধৰি যোৱাটো এটা বেমাৰ, বৰ ডাঙৰ বেমাৰ। তাৰমানে এই দেখিছে চব ফাফৰে খাই গৈছে এনেদৰে। দৰৱ মাৰিছোঁ, দৰৱ মাৰিলেও তাৰমানে ইমান কাম হোৱাগৈ নাই। এনেকৈ কল লাগিয়ে আছে, গোটেই ফাফৰে খাই গৈছে। খালি ফাফৰে খাই গ'লে এক থোকা মালভোগ কলৰ বৰ্তমান 300-400 টকা বিক্ৰী গৈ আছে। তাৰমানে মালভোগ কলৰ দামটো বেছি যে, এইডোখৰতে আপোনাৰ 2-3 লাখ টকা আপোনাৰ ইনকম হৈ যায় ছিজনত। এতিয়া যে ছিজন নাই, ঠাণ্ডাকালি পালে, সেইকাৰণে কলগছবোৰ বৰ ভাল হৈ থকা নাই। তেওঁ লাগি আছে এতিয়াও আপোনাৰ 15-20 থোকামান কল গোটেইডোখৰতে লাগি আছে। বেছিয়ে হ'বগৈ মালভোগ কল। তাৰপৰা এইফালে জাহাজীও বহুত লাগি আছে। ইয়াত দেখিছেনে চবফালে এইফালেও চব কলবোৰ লাগি আছে। খালি কি এটা মেইন প্ৰব্লেম হৈছে, এতিয়া কি হৈ যায়, ফাফৰে খাই গৈছে। এই ফাফৰে খাই যোৱাটো মই প্ৰব্লেম হৈ আছে। এতিয়া দৰৱ বহুত মাৰিছোঁ, কিন্তু ঠাণ্ডাকালি ফাফৰে খাবই মালভোগ কল, সেইটোৱে প্ৰব্লেম। কিন্তু গৰমকালি বৰ ধুনীয়া হয়। এইফালেও লাগি আছে, এইবোৰ চেনী কলো লাগি আছে ধুনীয়াকৈ। সেইটোকা জাহাজী কল পুৰত হৈ আছে, যিহেতু কাইলৈ বজাৰ আছে। কাইলৈ সেইটোকা জাহাজী কাটিব পৰা যাব। এইফালে চেনী কল থোকাও ধুনীয়াকৈ হৈ আছে। এই চেনী কল থোকাও নিব পৰা যাব। তাৰমানে এইফালে এইটোকা জাহাজী কল লাগি আছে। গছজোপা দেখিছেনে ইমান অকণমানি। এইজোপা বেলেগ জাতৰ জাহাজী হয়, একদম ধুনীয়া খাবলৈ। কৰবোৰ বৰ ডাঙৰ ডাঙৰ দিছে। কিমান ডাঙৰ থোকা লাগিছে এইটোকা আৰু এসপ্তাহমান পাছত পুৰত হ'বগৈ। এসপ্তাহমানৰ পাছত নিব পৰা যাব। সেইফালে সেইটোকা আৰু এথোকা লাগি আছে। সেইটোকাও আপোনাৰ এসপ্তাহমান লাগিবগৈ। এসপ্তাহমান পাছত আকৌ বজাৰলৈ নিব পৰা হ'ব। তাৰমানে গোটেই লাগি আছে। এতিয়া কি হৈ যায়, জাহাজী কলৰ দাম অলপমান আছে। এইটোকা কলত 400 মান পোৱা যাব। সেইটোকা কলতো এনেকৈ 400 মান টকাতে বিকি যাব। গোটেই বাৰীখনতে জাহাজী কলো 20-25 টকামান লাগি আছে। একেটোতে বেপাৰী আহে যে, একেচতে বেপাৰীয়ে গাড়ীত ঠাইলৈ গুচি যায়। বজাৰলৈ খুব কমহে নিয়া হয়। তেতিয়াও কেতিয়াবা বেপাৰী নাহিলে তাৰমানে বজাৰলৈ নিবলগীয়া হৈ যায়। এইফালেও বহুত ডোখৰকৈ আছে। এইফালে 3 বিঘামান আছে। সেইফালে এনেদৰে কৰি 2 বিঘামান আছে। মাজে মাজে এনেদৰে কমলাও আছে, নেমু টেঙাও চবতে আছে। সেয়া দেখুৱাওঁ আপোনালোকক। এনেকৈ আজি ভিডিঅ'টো অকণ শ্বৰ্টকৈ বনালোঁ। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।